গুড মৰ্ণিং ৰাইজসকল। মোৰ আজি ঘৰত আলহী আহিব। আলহীৰ কাৰণে কি বনাওঁ আপোনালোকে চাই থাকক। স্পেচিয়েলকৈ আলহীৰ কাৰণে মই পিঠা বনাম। কি পিঠা বনাওঁ আপোনালোকে চাই থাকক বাৰু। আলহী কোন মানে মোৰ ভাগিন বোৱাৰী গাঁৱৰ পৰা আহিব। গৰমৰ বন্ধত মানে অলপ ঘূৰিব আৰু ল'ৰা ছোৱালীক লৈ আহিব। গুৱাহাটীত দুদিনমান থাকে। আলহীৰ কাৰণে মই কি পিঠা বনাওঁ চাই থাকক আপোনালোকে ভিডিঅ'খিনি। এই যে পিঠাখিনি মোৰ ৰেডি কৰি আছোঁ, এনেকৈ প্ৰচেছখিনি চাই থাকক। গৰম তথাপিও অলপ পিঠা বনালোঁ। আলহীকেইটা নিৰামিষ খায় বাৰু, মাছ মাংস নাখায়। সেইকাৰণে অলপ পিঠা চিঠা নবনালে বেয়া লাগে। নিজৰ আলহী, নিজৰে ভাগিন বোৱাৰী, সেইকাৰণে অলপ মাছ মাংস খালে নাখায় না, সেইকাৰণে আৰু পিঠা চিঠা বনাই নাখালে বেয়া লাগে বাৰু। সেইকাৰণে অলপ পিঠা চিঠা বনাই আছোঁ। মই গাখীৰ পিঠাখিনি এনেকৈ বনালে বহুত টেষ্টি লাগে বাৰু। আপোনালোকে চাই থাকক মোৰ গাখীৰ পিঠাৰ প্ৰচেছখিনি। মোৰ ৰেডি হৈয়ে গ'ল গাখীৰ পিঠাখিনি। এনেকৈ বহুত টেষ্টি হৈছে পিঠাখিনি বাৰু। আপোনালোকে ট্ৰাই কৰিব এনেকৈ, বহুত টেষ্টি লাগে এনেকৈ। এইবিলাক চাউলৰ গুড়ি হয় বাৰু, আটা নহয়, চাউলৰ গুড়ি পেকেটৰ কিনি আনিছোঁ। চাউলৰ গুড়ি এনেকৈ গৰম পানীতে মাখিছিলোঁ বাৰু। এনেকৈ 3 ধৰণৰ পিঠা মোৰ এনেকৈ হৈয়ে গ'ল বাৰু। আলহীবিলাক আহিছে মোৰ, আলহীৰ কাৰণে ৰেডি কৰিলোঁ মই পিঠা। এনেকৈ পিঠা চিঠা খোৱাৰ পিছত এইবিলাক অলপ দেৰিকৈ ভাতো ৰেডি কৰিলোঁ। নিৰামিষ খাই পনীৰ বনালোঁ এনেকৈ। ভাত চাত খোৱাৰ পিছত মই অকণমান মাছৰুমত পানী দিব গ'লোঁ। এইফালে মাছৰুমৰ খেতি কৰোঁ ন, এইফালে মাছৰুমত পানীখিনি দি আহি বজাৰত যাব ওলালোঁ। মানুহজন ৰখি আছে, মানে আলহীৰ কাৰণে কাপোৰ কিনিম বাৰু। অফিচৰ পৰা আহি মানুহজন ৰখি আছে গণেশগুৰিত। বৰষুণৰ বতৰ তথাপি যাবই লাগিলে, এই যে ৰখি আছে বাৰু।